যান-জঁট ফালি ফালি আমি গৈ ওলালোগৈ যোৰহাট এৰালতলী পথাৰত মৌবন্ধাৰ তাত অনুষ্ঠিত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলী। কিন্তু আমাৰ এটা সমস্যা হ'ল গৈয়ে আমি মেইন গেটেদি নোসোমাই আমি সোমালোগৈ পাছ গেটেদি। সেইকাৰণে আমি পাছফালেদি গৈ গৈ আমি মেইন স্থানত যাবলৈ আমাৰ বহুত পৰ লাগিলেগৈ। সেইকাৰণে যি পাইছোঁ তাকে প্ৰথম চাই যাবলৈ ধৰিলোঁ। বজাৰত ইমান ভিৰ, বজাৰৰে কেইটামান সৰু সৰু ক্লিপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাত ইমানেই ভিৰ যে সৰু ল'ৰা ছোৱালীকতো হাত এৰিয়ে দিব নোৱাৰে অভিভাৱকে। কিন্তু এটা কথা লক্ষ্য কৰিব, গ্ৰন্থমেলাতেই হওক বা অধিৱেশনস্থলীত বা বাণিজ্য মেলা য'তেই হওক আপোনালোকে কিতাপৰ দোকানত কেতিয়াও মানুহ বেছি সংখ্যক নেদেখে, খুব কম সংখ্যক দেখিব। তাতো একেই আন গলিত যিমান মানুহ সেই কিতাপৰ গলিটোত মানুহ নায়েই। তাৰপিছত বিচাৰি বিচাৰি গৈ ওলালোগৈ অভিমন্যুৰ চক্ৰবেহুলৈ। এয়া দেখিছে, এইটো আমাৰ লগৰ ঘপককৈ মোক দেখি চিঞৰিছে, বাকীকেইটা ভাইটি হ'ব। তাৰপাছতে দেখিলোঁ আকৌ মোৰ লগৰ এজনী, স্কুলৰ লগৰ। তাইৰ লগতো বিশেষ কথা পাতিবলৈ নহ'ল, যিহেতু সেইটোত ঘূৰিয়ে থাকিব লাগিব, পিছত মানুহ আহিয়ে আছে। বেছি পৰ চাই নাথাকিলোঁ আমি, আৰু চাবলৈ আছে, বহুত আছে। ৰাতি তেনেকৈ দেখা পোৱা নাযায়। আকৌ বজাৰৰ মাজত সোমালোহি আহি। বজাৰৰ মাজতে ভণ্টিক ক'লোঁ অকণমান মোকো ভিডিঅ' এটা কৰি দেচোন, তাইও সেয়া কৰি দিলে। আমাৰ ছোৱালীবিলাকৰ আটাইতকৈ প্ৰিয় আৰু ৰখিব নোৱাৰা বস্তুটোৱে হৈছে 12 মিছল। এয়া দেখিব, এই বটলটো এনেকৈ মাৰি দিলে ঘপককেনে। তাৰপিছতে এয়া মিচিং সম্প্ৰদায়ৰ নৃত্য অনুষ্ঠান। শংকৰদেৱ সংঘৰ স্বৰ্ণমহোৎসৱ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ আঞ্চলিক সমাৰোহত উপস্থিত থকা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন। আমি যিহেতু পিছ গেটেদি সোমাইছিলোঁ, সেইকাৰণে নামঘৰৰ ওচৰত নামঘৰ কোনফালে আছে, মেইন গেট কোনফালে আছে, ইয়াৰ ৰাতি ঘপককেনে আমি ধৰিব নোৱাৰোঁ বা তেনেকৈ বিচাৰি ফুৰিব লগা হৈছে। শেষত গৈ পেলাই আমি এয়া মেইন গেটখন পাইছোঁগৈ। যি কি নহওক, শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টি, এয়া আমাৰ অসমীয়া জাতিৰ, অসমীয়া সাহিত্যৰ এক আত্মা, যাক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। শ্ৰীমন্ত শংকৰদেৱে যি পথ আমাক দেখুৱাই থৈ গ'ল, সেই পথেৰে আমি ভাৱবান্বিত আৰু তেখেতৰ আদৰ্শেৰে আদৰ্শিত।